नमस्कार बंधु बान्धवीসকল আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল MJS হিমন্ত হাজৰিকালৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া আমি আহিছোঁ পথাৰত খুৰাহঁতে মাছ ধৰি আছে তাৰে ভিডিঅ' অকণমান আপোনালোককো দেখো বলকচোন আৰু আজি মোৰ লগত আছে এয়া দুজনী আমি চাচোন লাষ্ট কৰিছে ভিডিঅ' তোলাবলৈ এয়া ভণ্টি দুজনী আগত গৈ আছে এতিয়া আমি আহি পাই গ'লো পথাৰ চাওকচোন পথাৰত সেয়ে ধান ওলাইছে আৰু পৰিৱেশটো চাওকচোন ইমান ধুনীয়া লাগিছে এই চাওকচোন ইয়াতে অলপ আগতে মাছ ধৰি গৈছে বলক এতিয়া গৈ আছো খুৰাহঁতে ক'তনো মাছ ধৰিছে চাওঁ গৈ বল এইফালে চাওকচোন এয়া আকৌ ধান পকিলেই কাতি মাহ সোমাইছে যদিও এয়া হয়তো আগতীয়া ধান এয়া চাওকচোন খুৰাহঁতে ইমান ধুনীয়াকৈ মাছ ধৰি আছে দেখিয়ে কিবা এটা ভাল লাগি গৈছে চোন মোৰ ভণ্টি দুজনীয়ে কেনেদৰে মাছ ধৰিছে নতুন অভিজ্ঞতা আজি প্ৰথম এনেকৈ পানীত নামিছে মাছ ধৰিবৰ বাবে চাওঁচোন কেনেকুৱা ধৰণৰ ইহঁতি মাছ পাইছে চাওঁ এফালে দেখাই দে চাওঁচোন ক'তা পাইছে নাই মায়ে গ'ল দেউতা হেতা আগতীয়াকৈ এয়া চাওকচোন আইতা দুগৰাকীয়ে কেনেকৈ মাছ বুটলি আছে সেইগৰাকী বাইদেউ গৈ আছে চাওক হাতত মাছৰ টোপোলা লৈ গৰাকীক চাওক মাছ ধৰিবৰ বাবে গৈ আছে বলক আপোনালোকে এইফালৰ পৰা পথাৰখন চাওকচোন কিমান ধুনীয়া লাগিছে আৰু দুদিনমানতে ধান পকিবই আৰু মাছ বুটলি আছে সেইফালে বহিয়ে ল'লে ভাগৰ লাগিছে চাগে দেখিছেনে কেনেদৰে মাছ ধৰিছে খুৰাই মাছ ধৰি আছে পাইছে চাগে এই আজি নবমে সেই ডাঙৰ পোকজনী দেখি মই ভাষাই ল'লে আছেনে নাই এইটো এজনী কেঁকুৰা নেকিনো সেয়া চাওক এইবাৰ আমাৰ বাইদেউ গ'ল ৰ'বই নোৱাৰিলে জানকে বা নাজানো তথাপিও নামিছে আৰু এয়া চাওক অকণমানি মাছ পাইছে বেলেগ একো নহ'লেও নিজৰ ফূৰ্তি আৰু নিজে ধৰা মাছ খাবলৈ সোৱাদেই বেলেগ হ'ব এয়া চাওক আকৌ লাগি গ'ল গৰুৱে এৰাল দি থোৱা আছে
মাছ দেখিছেনে কেনেকৈ জঁপিয়াই ফুৰি এয়া চাওকচোন মাছ ধৰি ঘৰলৈ গৈ আছে মাছ পিছে মাছ পাওঁ নাপাওঁ কথা নাই কিন্তু ফূৰ্তি কৰিছে আৰু দুইজনী এইফালে খুৰা সেইফালে বাবা আমি আচলতে দেউতাক বাবা বুলিয়ে কওঁ দেই সেয়া চাওক গৈ আছে আৰু এইফালে আমাৰ ফাইল গৈ আছে সেই গৰু পোৱালিটো চাওকচোন ইমান মৰম লগা ভালে চাওকচোন পথাৰতে এজোপা জিকা গছো লগাইছে আহি থাকোঁতে দেখিলোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ পথাৰ মানুহ আছে